2 চামুচ চিলি সস, আৰু এতিয়া কাটি থোৱা বিলাহীখিনি দিম। গোটেইখিনি ভালকৈ লৰাই ল'ব। এতিয়া আমি চামুচ টমেটো সস দিম। এইখিনি আমাৰ ভাজি হৈছে। এতিয়া আমি চাওমিনখিনি দি দিম। চাওমিনখিনি আপোনালোকে 70% মান বইল কৰি ল'ব, বেছিকৈ বইল নকৰিব। আমাৰ চাওমিন ৰেচিপিটো ৰেডি হৈ গ'ল। ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো ইমানখিনিলৈ চোৱাৰ বাবে ধন্যবাদ।